তেজপুৰ এতিয়া আপোনাৰ বাছত উঠিলোঁ আৰু বাছত উঠি আহি পেলাই আপোনাৰ এতিয়া পামেই আৰু বেছি দেৰি নাই আৰু ভিডিঅ'বোৰ চাই দিব আপোনালোকে আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়া আহি পিনি আপোনাৰ তেজপুৰত নামিলোঁ তো তেজপুৰত বাছৰ কাৰণে ৰখি আছোঁ আৰু বাছ পালে ইয়াৰ পৰা আমি পৰুৱা চাৰিআলি যাম তো পৰুৱা চাৰিআলিৰ পৰা অলপ আগত গৈ বুলিয়ে কৈছে দাদাজনে আৰু গাড়ীখনৰ গোটেই ডিটেইলছটো সুধিলোঁ গাড়ীখনক ক'লে যে একদম মজা হৈ আছে কণ্ডিশ্যন তো সেইটো কাৰণে আমি ওলালোঁ ভিডিঅ'বোৰ চাই দিব ধুনীয়াকৈ আৰু ফাইনেলি পৰুৱা চাৰিআলিৰ পৰা এতিয়া দেখিছে আপোনালোকে বেটেৰীত আহি আছোঁ তো বেটেৰীত আহি আমি দাদাজন ৰৈ আছোঁ বুলি কৈছে কাৰণ যিজনে গাড়ীখন দিছে আৰু বেংকৰ মেনেজাৰৰ গাড়ী বুলি কৈছে তো গৈ লওঁ কিমান কি হয় আপোনালোকক চাই পেলাই জনাম আৰু গাড়ীখন খুব ধুনীয়া বুলি কৈছে তো তেওঁলোকৰ এতিয়া আমাক পিক আপ কৰিলে তো পিক আপ কৰিলত আমি তেওঁলোকৰ মানে মালিকৰ ঘৰলৈ আহি আছোঁ যিজনে গাড়ীখন দিছে তো ভিডিঅ'বোৰ চাই থাকিব যোনে যোনে ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন নতুন ভিডিঅ' পাই থাকিব আপোনালোকে সকলোৱে আৰু গাড়ীখন ফাইনেলি মালিকৰ ঘৰত আহি দেখিলোঁ তো গেৰেজত ভৰাই থোৱা আছিলে গাড়ীখন দেখিয়ে মানে মোৰ একদম পচন্দ হৈ গ'ল পূৰা মানে একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে গাড়ী আৰু তেখেত বেংকৰ মেনেজাৰ হয় তেখেতৰ ভিডিঅ' তো তেজপুৰ পালোহি চলাই কেনেকুৱা পালা গাড়ীখন টেষ্ট ড্ৰাইভ লৈ কেনেকুৱা পালা চলাই কেনেকুৱা পালা ঠিকে আছে একো ছাছপেঞ্চনৰ চাউণ্ড নাই নহয় একো প্ৰব্লেম নাই তো তেজপুৰ পালোহি আৰু গাড়ীখন চালোঁ এইফালে গাড়ী এইফালে এইটো দাদা ঘৰ তো ফাইনেলি মই বোকাখাটৰ পৰা আহি তেজপুৰৰ দাদা ঘৰত পালোহি গাড়ীখন এখেতৰ নামতে আপোনাৰ নামতে আছে ন মোৰ নামতে আছে গাড়ীখন এনে কণ্ডিশ্যনটো কেনেকুৱা হৈছে ভগৱান কৈ দিয়কচোন কণ্ডিশ্যন ক'ব গ'লে গাড়ীটো চলাই চাইছেই গাড়ীখন সদায় অহা যোৱা কৰোঁ ঠিকে আছে গাড়ীখন মোৰ মৰমৰ গাড়ী আছিলে আজিলৈকে একো ইঞ্জিন চিঞ্জিন খোলা মেলা আজিলৈকে ইঞ্জিন চিঞ্জিন ক'তো কালাৰ চালাৰ নাই যি হৈছে চকুৰ আগত ওলাই আছে কেতিয়াও কোনো গাড়ীখন কেতিয়াও ধৰা নাই কোনো ধৰণৰ সমস্যাত পৰা নাই নিজৰ গাড়ী নিজে চলাওঁ অফিচলৈ অহা যোৱা কৰোঁ 50 কিলোমিটাৰ খুব সম্ভৱ অহা যোৱা কৰোঁতে হয় ব্যৱহাৰ ইমানেই আৰু বাৰু ঠিক আছে ঘূৰি ফুল ঠিক আছে ঠিক আছে ঠিক আছে গাড়ীখন এই দাদাৰ পৰা লোৱা হৈ গ'ল এতিয়া হৈ গ'ল আৰু ন গৈ থাকোঁ এইখন গাড়ী বন্ধুসকল তো গাড়ীখন ফাইনেল ল'লোঁ মানে গাড়ীখন আপোনালোকক এটা কথাই ক'ম তো গাড়ীখন যেতিয়া মোক দাদাজনে দিছিলে মোক ফটোত বাৰু ইমান কিন্তু যেতিয়া মই পালোঁ গাড়ীখন মানে মোৰ একদম পচন্দ লাগি গ'ল গাড়ীখন দেখি পেলাই হয় নাই কোৱাচোন একদম মিটাৰৰ আপোনাৰ পলিথিনে খোলা নাই মানে মিটাৰ পলিথিন লাগিয়ে আছে বঢ়িয়া হৈ আছে কণ্ডিশ্যন চিট কভাৰৰ পৰা ধৰি গোটেই গাড়ী অৰিজিনেল পেইণ্ট তো ভিডিঅ'বোৰ চাই থাকিব আৰু গৈ লওঁ এটা ৰিভিউ কাইলৈ ধুনীয়াকৈ দিম তো ভিডিঅ'টো কোনোবাই যদি চাই ভাল পালে এটা লাইক কৰি দিব আৰু যোনে যোনে নতুনকৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আগলৈ নতুন ভিডিঅ' পাই থাকিব তো আজিলৈ ইমানেই আছিল বাই বাই